কেতিয়াবা আপোনালোকৰ এনেকুৱা নালাগেনে যে এই জীৱনটোত চাৰিওফালে কেৱল সমস্যা আৰু সমস্যা কেৱল যেন আমাৰ মাজতহে আছে, বাকী পৃথিৱীৰ সকলো মানুহ আমাৰ আশে পাশে থকা সকলো মানুহেই খুব সুখী, কাৰো জীৱনত যেন একো সমস্যা নাই, কেৱল সমস্যা যেন আমাৰ বা মোৰ জীৱনতহে আছে। হয়তো সেই অনুভৱটো এদিন নহয় এদিন সকলোৰ মনলৈকে আহে। কিন্তু এনে পৰিস্থিতিত আপুনি সেই সমস্যাটোৰ পৰা পলাই নাযাব বা সেই সমস্যাটোক লৈ বেছি চিন্তিত হৈ ভুল কোনো সিদ্ধান্ত নল'ব। যদি কিবা সমস্যা আহিছে, জীৱনটোত যদি কিবা সমস্যাই দেখা দিছে, সেই সমস্যাটোৰ সৈতে আপুনি থিয় হৈ কিছু সময় ধৈৰ্য ধৰক। চাব, এটা নিৰ্দিষ্ট সময়ৰ পাছত সেই সমস্যাটো সমাধান হৈছে। আৰু সেইবাবেই ধৈৰ্যৰ প্ৰয়োজন। সেই সমস্যাটোৰ সৈতে যুঁজিবলৈ আপুনি বিচলিত নহ'ব বা সেই সময়ত আপুনি হিতাহিত জ্ঞান হেৰুৱাই যিকোনো সিদ্ধান্ত নল'ব বা নিৰাশ নহ'ব যে দুখ কেৱল মোৰ জীৱনতহে আছে, সেই কথাটো কেতিয়াও নাভাবিব। মনত এটা শক্তি ৰাখিব আৰু সেই ধনাত্মক বা সেই পজিটিভ এনাৰ্জিটোৱে চাব দুদিন পিছত আপোনাৰ সেই সমস্যাটোৰ এটা পজিটিভ আউটকাম বা পজিটিভ ৰিজাল্ট আপুনি নিশ্চয় লাভ কৰিব। তাৰ বাবে আপুনি সেই সময়খিনিত নিজক বিচলিত হ'বলৈ নিদিব বা বিচলিত কেতিয়াও নহ'ব আৰু ভাবি ল'ব যে ভাবি লোৱা কথা নহয়, আচলতে প্ৰত্যেকজন মানুহৰ জীৱনতে আচলতে কিবা নহয় কিবা সমস্যা থাকে বা কিবা নহয় কিবা অসুবিধা থাকে। কেৱল আপুনিয়ে সেইগৰাকী ব্যক্তি নহয় যে আপোনাৰ জীৱনতে কেৱল সমস্যা আছে। সমস্যা প্ৰত্যেকৰে জীৱনত আছে। সেয়া পৃথক ধৰণৰ সমস্যা। আপোনাৰ যিটো সমস্যা, সেই সমস্যাটো হয়তো তেওঁৰ নাই, কিন্তু এনেধৰণে ভাবি নল'ব যে আপুনি এটা বহুত ডাঙৰ সমস্যাত পৰিছে বা আপোনাৰ জীৱনতে আটাইতকৈ দুখ। আপোনাৰ কাষতে বহি থকা বা আপোনাৰ আশে পাশে যিসকল লোক আছে, তেওঁলোকৰ জীৱনতো কেতিয়াবা ভুমুকিয়াই চাবচোন। তেওঁলোকে হয়তো আপোনাতকৈও ডাঙৰ এখন সংগ্ৰামৰ সৈতে যুঁজি আছে। এই সংগ্ৰামসমূহ জয় কৰাৰ এটাই উপায় হৈছে ধৈৰ্য আৰু সাহসেৰে সেই সময়খিনিত নিজক পজিটিভ কৰি ৰাখক আৰু সেই পজিটিভ এনাৰ্জিটোৱে চাব যে এটা পজিটিভ ৰিজাল্ট বা পজিটিভ আউটকাম আপুনি লাভ কৰিব। এটা কথাই আছে, আপুনি যদি পজিটিভ চিন্তা কৰে তেনেহ'লে এই ইউনিভাৰ্ছে আপোনাক পজিটিভ এটা ৰিজাল্টেই দিব। সেইটোৰ বাবে সদায় পজিটিভ হৈ থকাটো খুব প্ৰয়োজন।